সকলোকে নমস্কাৰ জনাই মোৰ চেনেলৰ অন্য এটা ৰেচিপিলৈ স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ মানিমুনিৰ লগত মাছৰ আঞ্জা। সেয়ে মই পথাৰৰ পৰা কেইডালমান মানিমুনি বুটলি আনিলোঁ। আনি ধুনীয়াকৈ ধুই ল'লোঁ। লৈ এয়া মিক্সিত মিহিকৈ পিচি ল'লোঁ। পিচি মই ডাঙৰ চাকনি এখনত ধুনীয়াকৈ মানিমুনিখিনি চাকি ল'লোঁ। আৰু এই সিতাখিনি মই পেলাই নিদিওঁ, এইখিনিও ৰেচিপি লৈ আহি আছোঁ। আৰু এয়া মোৰ মানিমুনি ৰস ৰেডি হৈ গ'ল। আনফালে এটা মিক্সি বাতিত মই আদা, নহৰু, জিৰা, জলকীয়া সকলোখিনি পিচি ল'লোঁ। এতিয়া মই কেৰাহী এখনত তেল গৰম কৰি তাতে মাছ কেইপিচ ফ্ৰাই কৰি ল'লোঁ। আৰু মাছ কেইপিচ ৰঙচুৱা হোৱালৈকে মই ফ্ৰাই কৰি ল'লোঁ। এয়া মোৰ মাছ ফ্ৰাই ৰেডি হৈ গ'ল। এতিয়া সেই একেখন কেৰাহীতে মই দিছোঁ কেইটামান গোটা জিৰাকেইটা দি মই ফুটিব দিলোঁ। আৰু এতিয়া ইয়াতে দিছোঁ মই এটা পিঁয়াজটো ৰঙচুৱা হোৱালৈকে মই ভাজি ল'লোঁ। আৰু ইয়াতে দিছোঁ মই দুটা জলকীয়াটো আপোনালোকে কম বেছি কৰিব পাৰে। আৰু মই ইয়াত দিছোঁ এতিয়া পিচি ৰখা মছলাখিনি দি মই ভালদৰে লৰাই দিলোঁ। আৰু অলপ সময় ভজাৰ পিছতে ইয়াৰ কেঁচা গোন্ধটো নোহোৱা হৈ যাব। আৰু এয়া মোৰ মছলা ভজা ৰেডি হৈ গ'ল। এতিয়া মই ইয়াতে দি দিম আলুখিনি মই প্ৰথমে বইল কৰি লৈছিলোঁ। বইল কৰি মই ইয়াত দি দিলোঁ। দি মই মছলাখিনিৰ লগত মিলি যোৱাকৈ ভাজি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম প্ৰয়োজন অনুসৰি নিমখ আৰু হালধিখিনি দি ভালদৰে লৰাই দিলোঁ। আৰু এতিয়া ইয়াতে দি দিছোঁ মই মানিমুনিখিনি দি ভালকৈ মিলাই দিলোঁ। মিলাই দিয়াৰ পিছত অলপ সময় উতল আহিবলৈ এৰি দিলোঁ। ভালকৈ উতল অহাৰ পিছত মই ইয়াতে দিছোঁ ফ্ৰাই কৰি ৰখা মাছ কেইপিচ দি মই সিজিবলৈ দিছোঁ। আৰু অলপ সময় ভালকৈ সিজাৰ পিছত এয়া মোৰ আঞ্জা প্ৰায় ৰেডি হৈছেহি। আৰু মই ইয়াতে দি দিছোঁ জালুক দিলে এই আঞ্জাখনৰ সোৱাদটো বহুত বাঢ়ি যায়। আৰু অলপ সময় উতলাৰ পিছত মোৰ এয়া আঞ্জা ৰেডি হৈ গ'ল। এতিয়া গৰম গৰম ভাতৰ সৈতে সোৱাদ লোৱাৰহে কথা। মোৰ ৰেচিপিটো কেনেকুৱা পালে জনাবচোন। যদি ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ আগলৈ আহি আছোঁ। আজিলৈ বাই।